হেল্ল' গাইজ, এয়া হ'ল আমাৰ পালনাম হৈছিল যে ৰাসলত এইবাৰ তাৰে আগদিনাখন ৰাতি ফুৰিবলৈ গৈছিলোঁ। তাতেই ধুনীয়া ধুনীয়া ক্লিপছবোৰ ভাল লাগিল চালোঁ আৰু সেইকাৰণে আপলোড কৰিলোঁ। এয়া মই ৰাতি যাই আছিলোঁ। এইয়া গেটখন ইমান ধুনীয়া লগা হৈছে দূৰৰ পৰা, আৰু এইবিলাক কৰি আছিলে, এয়া মানে তোৰণখন বনাইছিলে, আধা হৈ আছিলে। আৰু এয়া হ'ল আপোনাৰ কিমান ধুনীয়া লাগে ন, একদম মানে। আৰু ইয়াত কাৰাটে হয়, তাৰে ফটো মাৰা আছে। আৰু এনেকৈ এয়া গেটখন দেখিলে ইমান ভাল লাগে। চাবলৈ গ'লোঁ, চাকিবিলাক জ্বলি থকা যে ইমান মনটো ভাল লাগে। আগদিনাখন একেবাৰে ভিৰ নাই, অহাকালি ইয়াত কিমান ভিৰ হ'ব। এয়া ৱালত মানে মূৰ্তিবিলাক কি ধুনীয়াকৈ সাজিছে। এয়া চাওকচোন কি ধুনীয়া হৈছে, ইমান ধুনীয়াকৈ আঁকিছে ছবিবিলাক। আঁকিছে মানে বনাইছে একচুৱেলি চিমেণ্টেদি, আৰু তাত ৰং দিছে ভগৱানৰ মূৰ্তি। এয়া ভাইটিসকলে ইয়াত দিয়া জ্বলাই পেলাই জুই উঠাব চেষ্টা কৰিছিল, কিন্তু নোৱাৰিলে। প্ৰথমবাৰ পাৰিছিলে, কিন্তু এইবাৰ নোৱাৰিলে। লগ পালোঁ তাকে, ট্ৰাই কৰি আছে, কিন্তু নোৱাৰিলে। নাই নহ'ব। বাই বাই। এইফালেও আছে, কৃষ্ণই মাখন খাইছিল যে তাৰে মূৰ্তি অংকন কৰিছে। এয়া গোবৰ্ধন পাহাৰ দাঙিছিল, এয়া পুতনাবধ, এয়া গা গজেন্দ্ৰ, এইবিলাক ধুনীয়াকৈ আছে। চাওঁ, এয়া চাকি জ্বলাইছে, দেখিলে ইমান ভাল লাগে। মনটো অলপ কিবা লাগি আছিলে, সেইকাৰণে ইয়াত আহিলোঁ। তো এনেকৈ আৰু গাইজ, বাই বাই। এইখিনি চালোঁ, ভাল লাগিলে লাইক, শ্বেয়াৰ, ছাবস্ক্ৰাইব কৰিব। তো আজিলৈ ইমানেই, থেংক ইউ, বাই বাই।